নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে আছা। আজি আমি অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ পিছৰ অংশ আলোচনা কৰিম। ইয়াৰ আগৰ অংশ আমি ইতিমধ্যে আলোচনা কৰি গৈছোঁ, গতিকে আজি আমি ইয়াৰ পিছৰডোখৰ আলোচনা কৰিম। মই আছিকুৰ ৰহমান আলী, স্নাতক শিক্ষক, ফিলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। তেতিয়াহ'লে ব'লা আমি আৰম্ভ কৰোঁ। আমি এই অংশলৈকে আজি আলোচনা কৰিছিলোঁ, গতিকে ইয়াৰ পিছৰ অংশ আমি এতিয়া আলোচনা কৰোঁ। বৰ্তমান বয়ন শিল্পই কুটীৰ শিল্প হিচাপে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক উল্লেখযোগ্য স্থান দখল কৰিছে। বয়ন শিল্প মানে হৈছে তাঁত বোৱা, অৰ্থাৎ তাঁত বাই কাপোৰ তৈয়াৰ কৰা। আৰু এই তাঁত বাই কাপোৰ তৈয়াৰ কৰা যি শিল্প আছিলে, সেই শিল্পই সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে খুব এটা উল্লেখযোগ্য স্থান এটা দখল কৰিবলৈ পাৰিছে। পূৰ্বতে মহিলাসকলে কেৱল পৰিয়ালৰ চাহিদা পূৰাবলৈহে কাপোৰ বৈছিল। পূৰ্বতে মহিলাসকলে কেৱল পৰিয়ালৰ যি প্ৰয়োজন আছিলে, সেই প্ৰয়োজন পূৰাবলৈহে কাপোৰ বৈছিল। কিন্তু এতিয়া কি হৈছে? এতিয়া এই শিল্পই সমবায় ভিত্তিত আন্তৰ্জাতিক বজাৰো দখল কৰিছে। আৰু এতিয়া এই শিল্পই এই তাঁত বৈ কাপোৰ তৈয়াৰ কৰা শিল্পই খুব ভাল এটা সমবায় ভিত্তিত আন্তৰ্জাতিক বজাৰ দখল কৰিছে, অৰ্থাৎ দেশ বিদেশৰ সমাদৰ লাভ কৰিছে আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাপোৰে। আধুনিক প্ৰযুক্তি কৌশল, উন্নত মানৰ যন্ত্ৰ পাতিৰ ব্যৱহাৰে অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ কৰি তুলিছে। আৰু আজিৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ খুব উন্নত মানৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক উৎপাদনো কৰি তুলিব পাৰি বা সম্ভৱ হৈছে। আজিৰ মহিলাই মৰ্মে উপলব্ধি কৰিছে যে কামৰ সৰু-বৰ নাই। আৰু আজিৰ যুগৰ মহিলাই খুব পলে উপলব্ধি কৰিছে যে কামৰ একো সৰু-বৰ নাই। সকলোৱে সকলো কাম আমি কৰিব লাগে। সকলো কামৰ একোটা গঠনাত্মক দিশ থাকে। জীৱন নিৰ্বাহৰ বাবে ধন ঘটিবলৈ যেনেকৈ যোগ্যতাৰ প্ৰয়োজন, তেনেকৈ প্ৰণালীবদ্ধভাৱে ৰন্ধা-বঢ়া ইত্যাদি কৰিবলৈ দক্ষতাৰ আৱশ্যক। গতিকে আমি চাকৰি এটা পাবলৈ বা কৰ্মসংস্থাপন এটা পাবলৈ আমাক যেনেকৈ পঢ়া শুনাৰ প্ৰয়োজন আছে, এক যোগ্যতাৰ প্ৰয়োজন আছে, ঠিক তেনেকৈ আমি খুব ভাল ৰন্ধা-বঢ়া কৰিবলৈ আমাক দক্ষতাৰ প্ৰয়োজন আছে। আমি সেইবোৰ ভালদৰে ৰন্ধা-বঢ়া কৰিবলৈ জানিব লাগিব। আজি একাংশ মহিলাই নিজকে বিভিন্ন ধৰণে অৰ্হতা সম্পন্ন কৰি তুলিবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহিছে। আজিৰ যুগত বহুতো মহিলাই অৰ্হতা সম্পন্ন কৰি তুলিবলৈ নিজৰ মাজত যি অৰ্হতাৰ প্ৰয়োজন আছে, সেই অৰ্হতা ল'বলৈ ঘৰৰ পৰা আজি বাহিৰলৈ ওলাই গৈছে। আন একাংশই আকৌ ঘৰখনৰ সকলো কাম নিজ হাতে কৰি ধন ৰাহি কৰিছে। আৰু আন একাংশই ঘৰত আমাৰ হয়তো মা বা কোনোবাই নিজৰ ঘৰৰ কামবোৰ কৰি ঘৰৰ কামবোৰ সামৰি আমাক ৰন্ধা-বঢ়া কৰি দি নিজৰ ঘৰখন ভালদৰে ৰাখিও যি ঘৰৰ এক খৰচ, সেই খৰচবোৰ ৰাহি কৰিছে বা বচাইছে, সঞ্চয় কৰিছে। ইও এক প্ৰকাৰৰ স্বাৱলম্বনী অৰ্থাৎ ইও এক প্ৰকাৰৰ নিজৰ ওপৰতে নিৰ্ভৰশীল হোৱাই বুজায়। সৰোজিনী নাইডু, এনি বেচাণ্ট, কল্পনা চাওলা, পুনিতা আৰোৰা, কিৰণ বেদী, মেধা পাটেকাৰ আদিৰ দৰে মহিলাই নিজ নিজ কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত অৰিহণা বা বৰঙণি যোগাইছে। সৰোজিনী নাইডু কোন তোমালোকে শুনিছা নামটো? তেওঁ এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী। খুব সক্ৰিয়ভাৱে তেওঁ স্বাধীনতা সংগ্ৰামত জড়িত হৈছিল। তাৰপিছত এনি বেচাণ্ট এগৰাকী ব্ৰিটিছ মহিলা আছিলে, আৰু তেওঁ গোটেই বিশ্বৰ যি দাসত্বত থকা লোকসকল আছিলে, যিসকলে স্বাধীনতা পোৱা নাছিলে, সেইসকলৰ হকে মাত মাতিছিল। কল্পনা চাওলা তোমালোকে নাম শুনিছা, আমাৰ ভাৰতৰে এগৰাকী প্ৰসিদ্ধ বৈজ্ঞানিক। পুনিতা আৰোৰা এগৰাকী ইণ্ডিয়ান নেভিৰ এগৰাকী খুব ভাল অফিচাৰ। কিৰণ বেদী ভাৰতৰ প্ৰথম IPS মহিলা। তেওঁ প্ৰথম ভাৰতৰ IPS মহিলা আছিল। মেধা পাটেকাৰ এগৰাকী খুব সক্ৰিয় সামাজিক নেতা, বা যিয়ে নৰ্মদা বচা আন্দোলনত খুব বেছি নেতৃত্ব দিছিল। গতিকে তেওঁৰ দৰে মহিলাই গোটেই আমাৰ ভাৰতখনক বা আমাৰ সমাজখনক নেতৃত্ব দি আহিছে, আৰু নিজৰ যি কৰ্মদক্ষতা আছে, সেই কৰ্মদক্ষতাৰে আমাৰ দেশত বৰঙণি যোগাই আহিছে। নাৰীক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ
আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ নাৰীসকলক লাগিব সামাজিক স্বীকৃতি আৰু সকলোৰে সহযোগিতা। নাৰীসকলক স্বাৱলম্বী কৰি তুলিবলৈ, অৰ্থাৎ নাৰীসকল নিজেই নিজৰ ওপৰত স্বাৱলম্বী হ'বলৈ, নিজে নিজৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ তেওঁলোকক সামাজিক স্বীকৃতিৰ প্ৰয়োজন আছে আৰু সকলোৰ সহযোগিতা লাগিব। অৰ্থাৎ আমি তেওঁলোকক সহায় সহযোগ কৰিব লাগিব, তেওঁলোকক উৎসাহ দিব লাগিব। সেই উদ্দেশ্যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। সেই উদ্দেশ্যে কি কৈছে, 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ, অৰ্থাৎ নাৰীক কেনেকৈ বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিব পাৰি সেইটোকে সবলীকৰণ বুলি কোৱা হয়। আৰু সমমৰ্যাদা, পুৰুষ আৰু নাৰী উভয়কে সমমৰ্যাদা প্ৰদান কৰিব লাগিব। আৰু সেইবাবে 2001 বৰ্ষটোক আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰেও নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি হাতত লৈ নাৰীৰ হকে বিশেষভাৱে কাম কৰাৰ কিছুমান প্ৰতিষ্ঠান গঢ়ি তুলিছে। ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। এতিয়া কি লৈছে চাওঁ। সেইবোৰৰ ভিতৰত উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়ে প্ৰধান। আৰু বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান বা আঁচনি গ্ৰহণ কৰিছে, তাৰ ভিতৰত এইকেইটা খুবেই প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। এই সংস্থাসমূহে কি কৰে, নাৰীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। বৃত্তিমূলক প্ৰশিক্ষণ, অৰ্থাৎ নাৰীয়ে কেনেকৈ পঢ়া শুনা কৰি বিভিন্ন ধৰণৰ কৌশল বা স্কিল শিকি তেওঁলোকে কেনেকৈ নিজৰ ওপৰত নিৰ্ভৰশীল হয় তাৰ ওপৰত গুৰুত্ব দিয়ে। আৰু লগতে আৰ্থ-সামাজিক, তেওঁলোকে অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে কেনেকৈ তেওঁলোকৰ উন্নত কৰিব পাৰি বা তেওঁলোকৰ অৱস্থা উন্নত কৰিব পাৰি সেই অৱস্থাৰ ওপৰত গুৰুত্ব দিয়ে। ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। ইন্দিৰা মহিলা যোজনাই এখন যোজনা জিলা আৰু নিম্ন পৰ্যায়ত গোটসমূহক শক্তি প্ৰদান কৰিছে, খুব এক্টিভ কৰি তুলিছে তেওঁলোকক। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। আৰু এই আঁচনিখনে কি কৰিছে, এই মহিলাসকলক যিবোৰ ঋণ আগবঢ়াইছে, যিবোৰ লোন আগবঢ়াইছে, সেই ঋণসমূহ খুব ভালদৰে ব্যৱহাৰ কৰিছে নাই বা উপযুক্ত ব্যৱহাৰ হৈছে নাই ইত্যাদিৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়ায়। এনে সুবিধা গ্ৰহণ কৰি অসমৰ চুকে কোণে অনেক আত্মসহায়ক গোট গঢ়ি উঠিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূৰ্ব জাগৰণৰ সৃষ্টি কৰিছে। আৰু এনেধৰণে আমাৰ ওচৰে পাজৰে আমাৰ অসমতো মহিলাসকলৰ বাবে আত্মসহায়ক গোটবোৰ গঠন হৈছে আৰু মহিলাসকলক স্বাৱলম্বিতাৰ দিশত যথেষ্ট সহায় কৰি আহিছে। চৰকাৰে আগবঢ়োৱা সা-সুবিধা গ্ৰহণ কৰাৰ লগতে মহিলাসকলে মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যোগ্যতা সম্পৰ্কে আত্মসচেতন হোৱাটোৱেই তেওঁলোকৰ প্ৰাথমিক কৰ্তব্য। চৰকাৰী যি সা-সুবিধা আগবঢ়ায় সেই সা-সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ যি মহিলাসকলৰ যি বাধা আছে, যি সামাজিকভাৱে তেওঁলোকৰ বাধা আছে, যি পৰিয়ালকেন্দ্ৰিক বাধা আছে, সেই বাধাবোৰ আঁতৰ কৰি নিজৰ যোগ্যতা সম্পৰ্কে তেওঁলোক সজাগ হ'ব লাগিব, তেওঁলোক সচেতন হ'ব লাগিব। আৰু সেইটোৱে হৈছে তেওঁলোকৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য। গতিকে আজি আমি পাঠটো শেষ কৰিলোঁ, কিন্তু পাঠটো শেষ কৰি আমি কি বুজিলোঁ? পাঠটো শেষ কৰি আমি ইয়াকে শিকিলোঁ যে আজিৰ সমাজত, আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পুৰুষ আৰু মহিলা বুলি একো ভাগ নাই। আমি সমাজত সকলোৱে ইজনে আনজনক হাত ধৰি পুৰুষ আৰু মহিলা উভয়ে সমাজৰ বাবে, আমাৰ দেশৰ বাবে আমি অংশীদাৰ হ'বই লাগিব। আমাৰ দেশক উন্নতিৰ পথত আগুৱাই লৈ যাবই লাগিব। আৰু তাৰ বাবে আমি মহিলাসকলক সেই সুযোগ, সেই সুবিধা, সহযোগিতা প্ৰদান কৰিব লাগিব আৰু উভয়ে আমাৰ দেশখনক উন্নতিৰ দিশত আগুৱাই লৈ যাব লাগিব। বিভিন্ন ধৰণৰ মহিলা আছে, আমি ইতিমধ্যে উদাহৰণ পাই আহিছিলোঁ। তাৰ লগতে মই আৰু এটা উদাহৰণ দিব বিচাৰোঁ, আমাৰ অসমৰ হীমা দাস। হীমা দাসতকৈ আমাৰ বাবে উন্নত আৰু একো হয়তো উদাহৰণ নাই। হীমা দাসে খুব পিছপৰা এটি গাঁও বা এখন ঘৰৰ পৰা আগবাঢ়ি গৈ আজি গোটেই বিশ্বত অসমৰ নাম কৰিছে, গোটেই বিশ্বত অসমৰ নাম উজ্বলাইছে। গতিকে তোমালোকে হীমা দাসৰ পৰা খুব বেছি উৎসাহ আৰু প্ৰেৰণা ল'ব পাৰা। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। এতিয়া গৃহকৰ্ম দুটা দিয়া হৈছে, তোমালোকে কৰিবলৈ চেষ্টা কৰিবা।
আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, মহিলাসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? কৰিবলৈ চেষ্টা কৰিবা। আজিৰ কোট, নেভাৰ গিভ আপ অন ইয়ৰ চেল্ফ। আমি কেতিয়াও ত্যাগ কৰিব নালাগে। আমি যদি কিবা পাবলৈ, আমি যদি সপোন দেখিছোঁ, কিবা হোৱাৰ সপোন দেখিছোঁ, তেতিয়াহ'লে আমি একে লেঠাৰিয়ে ধৈৰ্য সহকাৰে আমি সেই সপোনৰ দিশত কাম কৰি থাকিব লাগিব। আমি কেতিয়াও সেইটো ত্যাগ কৰিব নালাগে। ধন্যবাদ।